হাই ফ্ৰেণ্ডছ, এইটো আমাৰ SSC-GD অফিচিয়েল ছাইট আৰু SSC-GD 2026 যিটো ৰিটেন এক্সাম এতিয়ালৈকে যিহেতু আমাৰ কণ্ডাক্ট কৰোৱা নাই আৰু এইটো এটা ডাঙৰ সমস্যা হৈ আছে সকলোৰে বাবে, যিহেতু এইবাৰ বহুতখিনি দেৰি হোৱা দেখা গৈছে। চ' অফিচিয়েলিভাৱেতো আমাৰ এতিয়ালৈকে একো ইয়াত অপেনত মানে আপডেট অহা নাই। ন'টিছ বৰ্ডত এয়া তোমালোকে দেখিছা, একো আপডেট নাই SSC-GDক লৈ। আৰু এই সমস্যাটো কিয় হৈ আছে আমি প্ৰায় 99% আমি জানো যে আমাৰ টেণ্ডাৰক লৈ কোন কোম্পানীয়ে কণ্ডাক্ট কৰাব এইটোক লৈ এটা প্ৰব্লেম চলি আছে, যিটোৰ কাৰণে আমাৰ লেট হৈ থকা দেখা গৈছে। আৰু এপ্ৰিল মাহ যিহেতু আমাৰ চলি আছে, চ' এতিয়া ইয়াৰ মাজতে এটা ভাল আপডেট আহিছে, তোমালোকক মই দি দিব বিচাৰোঁ, তোমালোকে চাই লোৱা। SSC-GDৰ তোমালোকে ৱেবছাইটত গৈ পেলাই নিজেও চাব পাৰা। এই টেণ্ডাৰ বুলি তোমালোকে ইয়াতে পাই যাবা, টেণ্ডাৰ বুলি চোৱাৰ পিছতে তোমালোকে ইয়াত চোৱা, টেণ্ডাৰত গৈ তোমালোকে এই এপ্ৰিলৰ 2 তাৰিখে আহিছে, এইটো তোমালোকে ডাইৰেক্ট এনেকৈ কৰি চাব পাৰিবা। ইয়াতে চোৱা, ইয়াতে এটা কথাই বুজাইছে যে মানে 5 তাৰিখে 5/3/2026 তেওঁলোকে টেণ্ডাৰৰ কাৰণে ৰিকুৱেষ্ট কৰিছিল আৰু এতিয়া আমাৰ এই ৰিকুৱেষ্টৰ এনচাৰটো একদম 100% হয়তো আমাক জনাব, বা আমি মানে কি অফিচিয়েলিভাৱে 11 তাৰিখে জনাব, এপ্ৰিলৰ 11 তাৰিখে জনাব, আৰু ইয়াতে সেইটো কথাই বুজাইছে। চ' মই এটা কথা কৈছিলোঁ যে আমি 10 তাৰিখলৈকে SSC-GDৰ এপ্ৰিলৰ 10 তাৰিখলৈকে এক্সামৰ আশা কৰি লাভ নাই, কিন্তু মই লগতে এইটো কথাও কৈ আছোঁ যে এপ্ৰিলৰ 10 তাৰিখলৈকে আমাৰ হয়তো আপডেট এটা আহিব আৰু হয়তো আহি যাব, কিন্তু 11 তাৰিখে যদি ঠিক হয় গোটেইখিনি প্ৰচেছ আৰু হয়তো TCSও লৈ ল'ব পাৰে, তো তেতিয়াহ'লে আমাৰ এপ্ৰিলৰ লাষ্টৰ পৰা মে'লৈ আমাৰ যেনেকৈ নহওক এক্সাম কণ্ডাক্ট হৈ যাব, চিন্তা কৰিব নালাগে। চ' এইটো এটা সৰু আপডেট, আৰু এইটো মই অসমীয়াটো ধুনীয়াকৈ থৈ দিছোঁ, তোমালোকে সেইটো চাব পাৰা। মই অসমীয়াটো ইয়াতে বাৰু তোমালোকক ধুনীয়াকৈ মই এড কৰাই দিম, তোমালোকে চাই ল'ব পাৰিবা অসমীয়াত কি আছে। তো ধন্যবাদ, ভিডিঅ'বিলাক চাবা তোমালোকে আৰু পাৰিলে অলপ শ্বেয়াৰ কৰিবা। এইখন হ'ল অসমীয়াৰ এটা আপডেট, আৰু এই আপডেটটোত তোমালোকে চোৱা, সেই কথাখিনিকে ধুনীয়াকৈ মই ট্ৰেন্সলেটত লৈছোঁ যে 9 নম্বৰ পইণ্টটো যিহেতু আমাৰ ইম্পৰ্টেণ্ট, RFP জাননীৰ পৰৱৰ্তী সঁহাৰি জনাই লাভ কৰা নিবিদা মুকলি কৰাৰ তাৰিখ আৰু সময় সফল নিবিদাকাৰীৰ বাবে এপ্ৰিলৰ 11 তাৰিখ শনিবাৰে। চ' আমি সেই দিনটোলৈ অপেক্ষা কৰোঁ, কি আপডেট আহে চাওঁ, আৰু তাৰপিছতে আমাৰ হয়তো এক্সাম কণ্ডাক্ট হৈ যাব ভালে ভালে। চ' ধন্যবাদ, আমাৰ বাবে এইটো এটা খুব ভাল খবৰ SSC-GDৰ, গতিকে তোমালোকে নিজৰ কাম নিজে কৰা, আৰু যিসকল নতুন কেণ্ডিডেট জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ ল'ব পাৰা। ধন্যবাদ, জয় আই অসম।